চিৰচেনেহী মোৰ ভাষা জননী অসমৰ লগতে আমাৰ বাক্সা জিলাৰ সকলো পৰিয়াললৈকে মই ভোগালী বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ। সেৱা ল'ব। আজি আমাৰ এই বাক্সা জিলা সাহিত্য সভাৰ যিখন নিৰ্বাচন হৈ গ'ল সুচাৰুৰূপে, খুবেই আমি সুখী, খুবেই আনন্দিত। আৰু শাখা সভাসকলৰ বিশ্বাস, মৰম আৰু আন্তৰিকতাৰ বাবে আজি এইখিনি ফল পালোঁ। গতিকে সকলোলৈকে মই সেৱা জনাইছোঁ, মৰম জনাইছোঁ। ভালেই লাগিছে, খুবেই ভালেই লাগিছে। বহু সময়ত আমাৰ জিলাখন পিছ পৰি আছে, সাংগঠনিকভাৱে হওক, সাহিত্যৰ ক্ষেত্ৰত হওক। এই সাহিত্যৰ ধাৰাটো বা সাংগঠনিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেধৰণে আপোনাৰ শক্তিশালী হ'বলৈ লাগিলে শক্তিশালী হ'বলৈ হ'লে আমাক শাখাৰ প্ৰয়োজন হ'ব। আমি চুকে কোণে যিখিনি য'ত যিমান প্ৰয়োজন হয় আমি শাখা খুলিব লাগিব। শাখাবিলাকৰ সক্ৰিয়তাইহে আমাৰ জিলাখনৰ সক্ৰিয়তা, আৰু জিলাৰ সক্ৰিয়তাইহে আমাৰ অসম সাহিত্যৰ সক্ৰিয়তা। গতিকে আমি শাখা গঠনত পুনৰ মনোনিৱেশ কৰিব লাগিব। আৰু আমাৰ ইতিমধ্যে নতুন শাখা গঠন প্ৰচেষ্টা চলি আছে। 7খন শাখা আমি মনোনীত হোৱাৰ বাবে পঠাই দিছোঁ। তেওঁলোকৰ যদি আমাৰ এই নেক্সট কাৰ্যনিৰ্বাহকত যদি আমি অনুমোদিত হওঁ, গতিকে আমাৰ 7খন শাখা পুনৰ হ'ব। গতিকে আমি শাখা গঠনতহে আমি বৰ্তমান আগভাগ লৈ আছোঁ। আটাইলৈকে মোৰ ওলগ জনাইছোঁ। আজি যি সম্পাদক হিচাপে জয়ী হৈছোঁ, সেইটোত মই আনন্দিত এইকাৰণে যে মোক জয়ী কৰাৰ কাৰণে শাখাসমূহে যেনেধৰণে কষ্ট কৰিছে বা যি এটা বিশ্বাসত লৈছে, সেই বিশ্বাস মই ৰখাৰ কাৰণে আপ্ৰাণ মই চেষ্টা কৰিম। আৰু মোৰ এটা নিজৰ বিশ্বাস আছে যে এই যিখন বাক্সা জিলা, সেই বাক্সা জিলাৰ যিটো সাংগঠনিকভাৱে আমাৰ সলগ ঢলক বুলিয়ে ক'ব লাগিব, এই সলগ ঢলক অৱস্থাটো যাতে ঐক্যবদ্ধভাৱে আমি সংগঠিতভাৱে আগবাঢ়ি যাব পাৰিম, তাৰ এটা মোৰ লক্ষ্য আছে। আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ বাক্সা জিলাৰ সাহিত্য সভাৰ যিটো ভিজন, সেই ভিজনটো আমি তৈয়াৰ কৰি ল'ম। আৰু সেই ভিজন অনুপাতে আমি শাখা গঠনত আগবাঢ়ি যাম। আৰু শাখা যদি আমাৰ সুদৃঢ় হৈ পৰে, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ কাৰ্যত কৃতকাৰ্যতা হ'ব পাৰিম। এইখিনি মোৰ ক'বলগীয়া। বাক্সা জিলাৰ সাহিত্যৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া, তাত জয়ী হৈ অৱশ্যে সঁচাকৈ ভাল লাগিছে, সেইটো সঁচা। আৰু এটা কাম কৰাৰ মানসিকতা আছে কাৰণে নমিনেশ্যন দিছিলোঁ। কিন্তু এই কাম কৰবাক লগলি আমি একলে কাম কৰিব নোৱাৰোঁ। আমাক লাগব শাখাৰ পূৰ্ণ সহযোগিতা, আৰু চবৰে পূৰ্ণ সহযোগিতা পালে আমি কামত আগুৱাই যাব পাৰিম। মোৰ মানে আগৰ হেৰিত ছিনিয়ৰ আছেয়ে, এওঁলোকৰ সহযোগত বা আমাৰ ষ্ট্ৰং সম্পাদক আহিছে, গতিকে নিশ্চয় কাম কৰিব পাৰিম বুলি ভাবোঁ। কিন্তু আচল কথা হ'ল শাখাৰ কিন্তু সহযোগ লাগিব। এইখিনিয়ে মোৰ ক'ব লগা। 2025-27 বৰ্ষৰ সাংগঠনিক নিৰ্বাচন হৈ যায়, আৰু এই নিৰ্বাচনত আমাৰ বাক্সা জিলা সাহিত্য সভাৰ সভাপতি হিচাপে আমাৰ যামিনী দাস তালুকদাৰ নিৰ্বাচিত হয়, আৰু উপসভাপতি হিচাপে মানসী নাথ নিৰ্বাচিত হয়, আৰু সম্পাদক হিচাপে চন্দন মেধি নিৰ্বাচিত হয়। আৰু মই যোৱা 2 বছৰৰ কাৰ্যকালত মই সভাপতি হিচাপে আছিলোঁ। আৰু আমি আজি তেওঁলোকক আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিছোঁ। আৰু আগন্তুক দিনত মই আশা কৰিম তেওঁলোকৰ নেতৃত্বত আমাৰ বাক্সা জিলাখনে অধিক ত্বৰান্বিত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ সকলোকে। পৰ্যবেক্ষক আছিল আমাৰ অসম সাহিত্য সভাৰ ডক্টৰ বিপিন চন্দ্ৰ কলিতা আৰু প্ৰমোদ ডেকা। তেওঁলোক দুজন আমাৰ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক। তেওঁলোক পৰ্যবেক্ষক হিচাপে ইয়াত উপস্থিত আছিল। আৰু মুখ্য নিৰ্বাচনী বিষয়া হিচাপে আছিলে দেৱকুমাৰ দাস, মদন দাস আৰু ত্ৰিদীপ শৰ্মা। লাভ কৰিছে 12টা, উপসভাপতি লাভ কৰিছে 12টা, আৰু সম্পাদকে লাভ কৰিছে 13টা। আমাৰ 24টা ভোটৰ আৰু বাকী যথেষ্ট ইলেকশ্যনটো আমাৰ সুন্দৰ আৰু সুক্ষ্মভাৱে হৈছে বুলি আশা কৰিছোঁ। আৰু আমি আগন্তুক দিনত সাংবাদিকসকলৰ সহায় সহযোগ কৰিম বুলি আশা কৰিছোঁ।